দেহাই যাবলৈ ওলাইছে টিউশ্যনলৈ। বহুত দিনৰ মূৰত আজিহে আকৌ ভিডিঅ' এটা দিম বুলি আহিলোঁ দেই। এইকেইদিন মানে 3 দিনমান হৈছে পূৰা জ্বৰকৈ পৰি আছোঁ। তাৰপাছত কিমাননো পৰি থাকিম আৰু আজিহে অলপমান ভাল পাই উঠি কামকেইখন কৰি মেলি মানে লৈছোঁ আৰু এতিয়া মানে অলপমান কিবাকিবি সানি ল'ব কিবাকিবি মানে আৰু নাৰিকল তেল, তাৰপাছত অকণমান পাউডাৰ সানি লওঁ আৰু বাছ মানে আৰু ইমান বেলেগ মেকআপবিলাক মানে ইউজ কৰিলে এইবিলাক গুটি গুটি হৈ যায়, সেইকাৰণে মই এইবিলাক ইমান ভালেই নাপাওঁ। এনেকুৱা জ্বৰ উঠিছে নহয় এইকেইদিন, দেহাৰ 4 দিন 5 দিনমান হ'ল নেকি। তাৰপাছত আকৌ মোৰ হ'ল এনেকুৱা জ্বৰ মানে লাইফত দুবাৰ হৈছে আৰু এবাৰ একেবাৰে সৰুতে হৈছিল, মানে সৰুতে ক্লাছ 1 মানত আছিলোঁ নেকি। তাৰপাছত তেতিয়া এবাৰ হৈছিলে, তেতিয়া মানে লগৰজনী আহি স্কুললৈ ওলাইছ নাই যাবি নেকি সুধিছিলে। মই তেতিয়া আকৌ একে বিচনাৰ পৰা উঠিবই নোৱাৰোঁ, তেনেকৈ মানে যাম কৈছোঁ চকু মেলিবই নোৱাৰোঁ ইফালে। তাৰপাছত আজি মানে অকণমান ভাল পাই ল'লোঁ, সেইবাৰ ভাবিছোঁ ভিডিঅ' এটা মানে আৰু এটা টিপছো দি দিওঁ বোলো। নেমু থাকিলে মানে গৰম পানী অলপমান কুহুমীয়াকৈ দি কৰি তাৰপাছত নিমখ অকণমান মিলাই জ্বৰ উঠি থাকিলে তাৰপাছত মৌজোল দুটোপমান দিব, চেনিটো দিব নালাগে, তেনেকৈ খাই দিবচোন, বহুতখিনি ভাল পোৱা যায়। মানে নেমুটো খাব লাগে, একো নহয় নেমুটো খালে। বাকী ফ্ৰুইটছবিলাক খালে মানে অলপমান ঠাণ্ডা লাগিব পাৰে, সেইকাৰণে নেমুটো মানে খাব লাগে। আৰু নেমুটো কালি আমাৰ দেহাৰ দেউতাকে চেপি কৰি দি খাই বৈ উঠাৰ পিছতহে অলপমান গাটো ভাল পাইছোঁ। তাৰপাছত আজিও এটা খাই ল'লোঁ, ভাল লাগিছে, হ'লেও তথাপিও মানে অলপমান দুৰ্বল ভাৱটো আছে আৰু বহুতখিনি ভালে পাইছোঁ বাৰু। এতিয়া আৰু এটা বস্তু দেখুৱাই দিওঁ দেই। এয়া হৈছে আমাৰ ঘৰৰ আগফালে থকা জবাজোপা, তাৰে অলপমান পিচি মানে কপালত লেপ লৈছোঁ, তাৰেও আৰাম পাইছোঁ। তাৰপিছত আকৌ জ্বৰ বুলি কাপোৰ কানি নুধুলে কেনেকৈ হ'ব, ধুই কৰি ধুনীয়াকৈ বেমাৰীজনীয়ে চাওকচোন 1 খোপামান কাপোৰ আনি আছোঁ।